ইউটিউব চেনেলটোত আজি মই দেখাম আপোনালোকক মোৰ ইয়েৰিংছৰ কালেকশ্যনবোৰ ইমান বেছি নাই কেইযোৰমান আছে তাকে দেখাম মন গ'ল দেখাবলৈ কেনে লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব হা আৰু যদি ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বিশেষকৈ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ ইয়েৰিংছ এইবিলাকতো থাকে আৰু এইটো বক্স দেখিছে এইটো বহুত কিউট হয় এইটো বায়ে শ্বিলঙৰ পৰা আনিছিলে আৰু মোক পইচা ভৰাবলৈ দিছিলে কিন্তু মই এইটোত ইয়েৰিংছ ভৰাই ধৰিছোঁ এইটো চাওক এইটো বহুত কিউট হয় কিন্তু এই ঝুমকাটো মোক পছন্দ নালাগে এইটো কাৰণে মই লৈছিলোঁ এইটো কিমান আছিলে মোৰ মনত পৰা নাই এইটো চাওক এইটো বহুত ধুনীয়া এইটো আপুনি কুৰ্তাৰ লগতে পিন্ধিব পাৰিব চবৰ লগতে পিন্ধিব পাৰিব বহুত ধুনীয়া ন আৰু এইযোৰ আপোনালোকক দেখাই আছোঁ এইটো ঝুমকা টাইপৰ হয় এইটো মই দোকানৰ পৰাই কিনা আমাৰ লোকেল মাৰ্কেটৰ পৰাই কিনা হয় এইবিলাক চ' ইমান দামৰ নহয় আৰু 100-200 ইমান দামৰে ভাল লাগিলে আপোনালোকে কমেণ্ট কৰিব হা আৰু এইযোৰ আপোনাক দেখুৱাম বহুত কিউট হয় বাটাৰফ্লাই আৰু এপাত ক'লৈ গ'ল এইযোৰ চাওক এইযোৰ বাটাৰফ্লাই হয় বহুত কিউট হয় এইযোৰ মই ক'ৰ পৰা কিনিছিলোঁ জানে এইযোৰ আমাৰ নগাঁও বৰদোৱাত যেতিয়া ফাকুৱাত ডাঙৰ উৎসৱ হয় ন ফাকুৱা দৌল উৎসৱ হয় তাত মই কিনিছিলোঁ এইযোৰ কিমান জানে নাজানে 20 টকা দি পেলাই কিনিছিলোঁ কিন্তু বহুত কিউট হয় বহুত ধুনীয়া লাগে লগৰবিলাকে সুধে ক'ত পালি এইযোৰ বহুত ধুনীয়া চাওক বাটাৰফ্লাই হয় আৰু আছে আৰু দেখাই আছোঁ আপোনালোকক আৰু এইযোৰ কাণতে লাগি থকা হয় এইটো চাওক ভাল লাগিছিলে মই কিন্তু এনেই ইয়েৰিংছবিলাক থৈহে দিওঁ নিপিন্ধো ইমান ডাঙৰ ইয়েৰিংছ মই ভাল লাগে কিন্তু কেতিয়াবা চাদৰ মেখেলাৰ লগতে পিন্ধো কুৰ্তাৰ লগত কিবা কিবি পাতিলেহে পিন্ধো মানে এনেই মই পিন্ধি নাথাকোঁ এইবিলাক আৰু এইটো দেখাইছোঁ আপোনালোকক ঝুমকা এইটো ঝুমকা চাওক আৰু এইযোৰ বাটাৰফ্লাইও দেখাই আছোঁ আপোনালোকক মই অৱশ্যে বাটাৰফ্লাইও ভাল পাওঁ বাটাৰফ্লাই ভাল লাগে ন এই ফুলিবিলাক থৈ দিয়া হয় পিন্ধা নহয় কাৰণ ক'তনো পিন্ধি যাম হয় ফুলিবিলাক ঘৰতে থাকোঁ ফুৰিবলৈ গ'লেও জিন্সে পিন্ধোঁ জিন্সৰ লগত এইবিলাক ফুলি পিন্ধিবলৈ ভাল নালাগে মানে কিবা কিবি উৎসৱ চুৎসৱ ফুৰিবলৈ গ'লে বিয়া চিয়া তেতিয়া পিন্ধোঁ আৰু এইবিলাক আৰু এইযোৰ দেখাইছে আৰু এইযোৰ বহুত ধুনীয়া দেখাইছে চাওক আপোনালোকে এইযোৰ কিন্তু কুৰ্তাৰ লগত পিন্ধিলে বহুত ধুনীয়া লাগে আৰু আছে ৰ'ব আৰু এইযোৰ মই কিনিছিলোঁ ক'ৰ পৰা কিনিছিলোঁ মোৰ মনত পৰা নাই এইযোৰ চাওকচোন বহুত হেভি হয় এইযোৰ মানে এইটো কিনিছিলোঁ মই লোকেল মাৰ্কেটৰ পৰা কিনিছিলোঁ আমাৰ আৰু এইযোৰ দেখাম মই ঘৰতে বনাইছিলোঁ ফুলি এযোৰ আপোনালোকক দেখাম চাব হা ফুলি এযোৰ আপোনালোকে কেনেকুৱা লাগিছে ক'ব মই এইযোৰ চাওক মই ঘৰতে বনাইছিলোঁ এইযোৰ কাপোৰেদি বনাইছিলোঁ ফুলিযোৰ পিন্ধা নাই আজিলৈকে চাওক কাপোৰেদি বনোৱা হয় আৰু এই পাথৰকেইটা মই বেলেগ ফুলিৰ পৰা এৰুৱাই পেলাই লগাই দিছোঁ আৰু এইযোৰ আছে কিউট এইযোৰ এনেই অকণমানিকা মানে কাণতে লাগি থকা মই অৱশ্যে কাণতে লাগি থকা ফুলিবিলাক বেছি ভাল পাওঁ ইয়াৰ কাণতে লাগি থকা কিনিছোঁ আৰু মই আপোনালোকক চেনেলতে দেখাই আছোঁ বহুত কিউট হয় মোৰ নামটো দি আনা এতিয়া চাওক মই অনলাইনৰ পৰা আনিছিলোঁ কংকনা মোৰ নামটো কংকনা হয় কিন্তু ইয়াত সিহঁতে কংকনা আনিলে ঠিক আছে হৈ যাব বাৰু আৰু এইযোৰ আছে এইযোৰ চব ছোৱালী তাতে থাকে বোৱাৰী তাতে থাকে মোৰ এতিয়া ফেভৰেট হয় মানে এইযোৰ আৰু চাব আপোনালোকে এইযোৰ ৰিং টাইপৰ বহুত ভাল লাগে ন ৰিং টাইপৰ গৰমৰ ৰিং পিন্ধিলে ভাল লাগে মানে কিন্তু চেপা মাৰ পিন্ধিলে কাণবিলাক খজুৱাই থাকে সেইকাৰণে ৰিং পিন্ধিয়ে ভাল খতম আৰু নাই আৰু মোৰ এইকেইযোৰে আছিল ইমানো নাই সেইকেইযোৰে আছে সেইকেইযোৰে যথেষ্ট সেইকেইযোৰে পিন্ধিবলৈ নাপাওঁ কেতিয়াবাহে পিন্ধোঁ আৰু ইমান নালাগে বাৰু ফুলি হ'ল আৰু